নমস্কাৰ। আজি অসম চৰকাৰৰ বৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি ৬৮ নম্বৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কন্যা, অপশ্যন বি দিয়া আছে ভানুমতী, অপশ্যন চি দিয়া আছে মাকাম আৰু অপশ্যন ডি দিয়া আছে লাহৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভানুমতী। ভানুমতী হৈছে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস। 2 নম্বৰৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনগৰাকী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে মামণি ৰয়ছম গোস্বামী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁইবৰুৱা। পদ্মনাথ গোহাঁইবৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। 3 নম্বৰৰ প্ৰশ্নটো হৈছে অলকানন্দা কবিতা পুথিখনৰ বাবে তলৰ কোনগৰাকীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন বি দিয়া আছে নিৰুপমা বৰগোহাঁই, অপশ্যন চি দিয়া আছে ইন্দিৰা গোস্বামী আৰু অপশ্যন ডি দিয়া আছে নলিনীবালা দেৱী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে অলকানন্দা কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 4 নম্বৰৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে মামণি ৰয়ছম গোস্বামী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁইবৰুৱা। পদ্মনাথ গোহাঁইবৰুৱাই ভানুমতী ৰচনা কৰিছিল। 5 নম্বৰৰ প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁইবৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে লগ লাগি তলৰ কোনখন বিহুগীতৰ গ্ৰন্থ প্ৰকাশ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰংপুৰৰ ঢুলীয়া, অপশ্যন বি দিয়া আছে ৰূপহী নাচনী, অপশ্যন চি দিয়া আছে ডেকা গাভৰু আৰু অপশ্যন ডি দিয়া আছে বিহুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডেকা গাভৰু। ডেকা গাভৰু যিখন বিহুগীতৰ গ্ৰন্থ সেইখন পদ্মনাথ গোহাঁইবৰুৱা আৰু বেণুধৰ ৰাজখোৱাই লগ লাগি একেলগে প্ৰকাশ কৰিছিল। 6 নম্বৰৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথমখন ছপা উপন্যাসৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভানুমতী, অপশ্যন বি দিয়া আছে লাহৰী, অপশ্যন চি দিয়া আছে কন্যা আৰু অপশ্যন ডি দিয়া আছে মাকাম। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাহৰী। লাহৰী হৈছে অসমীয়া ভাষাৰ প্ৰথমখন ছপা উপন্যাস আৰু ভানুমতী হৈছে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস। 7 নম্বৰৰ প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁইবৰুৱাই ছাত্ৰাৱস্থাতে তেখেতৰ বন্ধু পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ লাগি কোনখন কবিতা পুথি ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পদুম কুঁৱৰী, অপশ্যন বি দিয়া আছে কদমকলি, অপশ্যন চি দিয়া আছে বন কুঁৱৰী আৰু অপশ্যন ডি দিয়া আছে পদ্মপাণি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পদ্মাপাণি। পদ্মাপাণি হৈছে পদ্মনাথ গোহাঁইবৰুৱাই ছাত্ৰাৱস্থাতে তেখেতৰ বন্ধু পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ লাগি ৰচনা কৰা কবিতা পুথিখন। 8 নম্বৰৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথমখন ছপা উপন্যাস লাহৰী কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে মামণি ৰয়ছম গোস্বামী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁইবৰুৱা। পদ্মনাথ গোহাঁইবৰুৱাই প্ৰথমখন ছপা উপন্যাস লাহৰী ৰচনা কৰিছিল আৰু পদ্মনাথ গোহাঁইবৰুৱাই প্ৰথমখন উপন্যাস ভানুমতীও ৰচনা কৰিছিল। 9 নম্বৰৰ প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁইবৰুৱাই তেখেতৰ প্ৰথমা পত্নী লীলাৱতী স্মৰণত কোনখন কবিতা পুথি ৰচনা কৰিছিল?
ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভানুমতী, অপশ্যন বি দিয়া আছে লীলাকাব্য, অপশ্যন চি দিয়া আছে লীলাৱতী আৰু অপশ্যন ডি দিয়া আছে অৰ্ধাংগিনী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লীলাকাব্য। লীলাৱতী স্মৰণত পদ্মনাথ গোহাঁইবৰুৱাই ৰচনা কৰা কবিতা পুথিখনৰ নাম হৈছে লীলাকাব্য। 10 নম্বৰৰ প্ৰশ্নটো হৈছে কহিমা সাহিত্য সভা তলৰ কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পদ্মধৰ চলিহা, অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন চি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি দিয়া আছে পৰাগ চলিহা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁইবৰুৱা। কহিমা সাহিত্য সভা পদ্মনাথ গোহাঁইবৰুৱাই প্ৰতিষ্ঠা কৰিছিল। 11 নম্বৰৰ প্ৰশ্নটো হৈছে বিজুলীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দেৱকান্ত বৰুৱা, অপশ্যন বি দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন চি দিয়া আছে আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি দিয়া আছে কৃষ্ণপ্ৰসাদ দুৱাৰা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৃষ্ণপ্ৰসাদ দুৱাৰা। বিজুলীৰ প্ৰথমগৰাকী সম্পাদক হৈছে কৃষ্ণপ্ৰসাদ দুৱাৰা। 12 নম্বৰৰ প্ৰশ্নটো হৈছে বেদনাৰ উল্কা কবিতা পুথিখনৰ বাবে তলৰ কোনগৰাকীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত চাৰিজনৰ নাম দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চি দিয়া আছে অজিত বৰুৱা আৰু অপশ্যন ডি দিয়া আছে নীলমণি ফুকন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। বেদনাৰ উল্কা কবিতা পুথিখন ৰচনা কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। 13 নম্বৰৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁইবৰুৱা কোন চনত জন্ম লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1850 চনত, অপশ্যন বি দিয়া আছে 1852 চনত, অপশ্যন চি দিয়া আছে 1865 চনত আৰু অপশ্যন ডি দিয়া আছে 1871 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1871 চনত। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁইবৰুৱা 1871 চনত জন্ম লাভ কৰিছিল। 14 নম্বৰৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনগৰাকী 1918 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনী তৃতীয় বাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰপ্ৰসাদ শইকীয়া, অপশ্যন বি দিয়া আছে তীৰ্থনাথ শৰ্মা, অপশ্যন চি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা আৰু অপশ্যন ডি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনী তৃতীয় বাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা। 15 নম্বৰৰ প্ৰশ্নটো হৈছে তদানীন্তন ব্ৰিটিছ চৰকাৰে তলৰ কোনগৰাকীক ৰায় চাহাব আৰু ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অতুলানন্দ গোস্বামী, অপশ্যন বি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা আৰু অপশ্যন ডি দিয়া আছে তৰুণৰাম ফুকন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা। তদানীন্তন ব্ৰিটিছ চৰকাৰে পদ্মনাথ গোহাঁইবৰুৱাক ৰায় চাহাব আৰু ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল। 16 নম্বৰৰ প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁইবৰুৱাৰ পাণ্ডিত্যৰ বাবে তেখেতক কোনখন বিশ্ববিদ্যালয়ে BA উপাধি প্ৰদান কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কলিকতা বিশ্ববিদ্যালয়, অপশ্যন বি দিয়া আছে হিন্দু বিশ্ববিদ্যালয়, অপশ্যন চি দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অপশ্যন ডি দিয়া আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলিকতা বিশ্ববিদ্যালয়। পদ্মনাথ গোহাঁইবৰুৱাৰ পাণ্ডিত্যৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেখেতক BA উপাধি প্ৰদান কৰিছিল। 17 নম্বৰৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনগৰাকীয়ে জুৰণি কবিতা পুথিখন ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তৈলক্যনাথ গোস্বামী,
অপশ্যন বি দিয়া আছে চন্দনা গোস্বামী, অপশ্যন চি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি দিয়া আছে হীৰেণ ভট্টাচাৰ্য। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই জুৰণি কবিতা পুথিখন ৰচনা কৰিছিল। 18 নম্বৰৰ প্ৰশ্নটো হৈছে আধুনিক গল্প সাহিত্য গ্ৰন্থখনৰ বাবে তলৰ কোনগৰাকীয়ে 1967 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে তৈলক্যনাথ গোস্বামী, অপশ্যন বি দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন চি দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা আৰু অপশ্যন ডি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তৈলক্যনাথ গোস্বামী। তৈলক্যনাথ গোস্বামীয়ে 1967 চনত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 19 নম্বৰৰ প্ৰশ্নটো হৈছে গাঁওবুঢ়া নাটকখন তলত উল্লেখ কৰা কোনগৰাকী সাহিত্যিকে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰবীন্দ্ৰ চৰকাৰ, অপশ্যন বি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি দিয়া আছে ডক্টৰ কবিন ফুকন আৰু অপশ্যন ডি দিয়া আছে হোমেন বৰগোহাঁই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই গাঁওবুঢ়া নাটকখন ৰচনা কৰিছিল। 20 নম্বৰৰ প্ৰশ্নটো হৈছে তেজপুৰৰ পৰা প্ৰকাশ পোৱা আছাম বন্তি কাকতখনৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সৌৰভ কুমাৰ চলিহা, অপশ্যন বি দিয়া আছে মথুৰা মোহন বৰুৱা, অপশ্যন চি দিয়া আছে কেশৱ মহন্ত আৰু অপশ্যন ডি দিয়া আছে অৰূপ শৰ্মা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মথুৰা মোহন বৰুৱা। তেজপুৰৰ পৰা প্ৰকাশ পোৱা আছাম বন্তি কাকতখনৰ প্ৰথমগৰাকী সম্পাদক হৈছে মথুৰা মোহন বৰুৱা। আজি এই খণ্ডটোত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ দেউতাকৰ নাম কি আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ঘীণাৰাম গোহাঁই বৰুৱা, অপশ্যন বি দিয়া আছে কিনাৰাম গোহাঁই বৰুৱা, অপশ্যন চি দিয়া আছে ঘনকান্ত গোহাঁই বৰুৱা আৰু অপশ্যন ডি দিয়া আছে ঘনশ্যাম গোহাঁই বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।